নমস্কাৰ মই নবনীতা মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি যেহেতুকে আমাৰ ইহঁতৰ মানে ল'ৰা ছোৱালীকেইটা স্কুল বন্ধ সেইবাবে ভাবিলো অকমান ওলাই যাওঁ ক'ত যাওঁ আপোনালোকক দেখাম আমি আহি গল্ফ ৰিজৰ্টলৈ যোৱা ৰাস্তাটো ওচৰত পালোহি ভাবিছিলোঁ কাজিৰঙা ফালে অকণমান যাওঁ কিন্তু মানে মিষ্টাৰৰ চাকৰিলৈ যাব লগাও হ'ল অলপ কাম আছে সেইকাৰণে ভাবিলোঁ ওচৰতে যিহেতুকে আমাৰ যোৰহাটৰ পৰা বেছি দূৰ নহয় গল্ফ ৰিজৰ্ট সেইকাৰণে এই গল্ফ ৰিজৰ্টলৈকে যাওঁ যদি আপোনালোক যোৰহাটৰ ফালৰ পৰা আহে তেন্তে চুকাফা ক্ষেত্ৰ পোৱা ঠিক আগে লেফ্ট চাইডে এটা ৰাস্তা সোমাই গৈছে সেইতেদি যাব আৰু যদি কাজিৰঙা ফালৰ পৰা আহে তেন্তে চুকাফা ক্ষেত্ৰ পাৰ হৈ সোঁহাতে এটা ৰাস্তা সোমাই যাব সেইতেদি যাব চাওঁ আগলৈকে কিমান দূৰ পাৰোঁ মই আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম দেই আহিব আপোনালোকে ধুনীয়া বাগানৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব যদি আপোনালোকে বাগানৰ পৰিৱেশ ভাল পায় তেন্তে পৰিৱেশটো নিশ্চয় ভাল পাব মোৰ কিন্তু বাগানৰ পৰিৱেশ বিৰাট ভাল লাগে এয়া আমি পাবহি হৈছে ইয়াৰ পৰা প্ৰায় 100 মিটাৰ গ'লে আমি গেটখন পাই যামগে এয়া আমি মেইন গেট পাই গ'লোহি এনেকৈ আহি পেলাই আপোনালোকে গেটৰ ওচৰতে এণ্ট্ৰি ল'ব লাগিব পাৰ পাৰ্চন 250কে লয় 10 ইয়াৰ্ছৰ ওপৰত লাগে 10 ইয়াৰ্ছৰ তলত নালাগে ৰাস্তাটো কিন্তু সোমাই যোৱা ৰাস্তাটো খুব ধুনীয়া তেওঁলোকে এণ্ট্ৰি ফিজটো লয় কিন্তু আপোনালোকে যেতিয়া ইয়াত লাঞ্চ বা ডিনাৰ যিয়ে নকৰক লাগিলে তাৰ লগত তাত আপোনালোকৰ সেই এণ্ট্ৰি ফিজটো কাটি দিব ৰাস্তাটো ইমান ধুনীয়া চাওকচোন ইয়ালৈ আহি মোক খুব ভাল লাগে আমি আহি পালোহি পৰিৱেশটো চাওকচোন এইফালে খেলিবৰ কাৰণে ধুনীয়া জাগা আছে বা আপোনালোকে বল চল লৈ সিহঁতে ফিল্ডত ধুনীয়াকৈ খেলিব পাৰিব ইমান ধুনীয়া পৰিৱেশ চাওকচোন দেখাই আছোঁ আপোনালোকক লাহে লাহে প্ৰথমে আমি কফি একাপ খাই লওঁ এটা ধুনীয়া পৰিৱেশ হাতত একাপ কফি ইমান ভাল লাগিব পৰিৱেশটো চাওকচোন গ্ৰাউণ্ড আছে ধুনীয়া এখন গ্ৰাউণ্ড ইয়াত বহি আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰিব তাৰপিছত এনেদৰে অহাৰ পাছত ইফালে অহাৰ পাছত ইফালে এখন পাব প্লেগ্ৰাউণ্ড ল'ৰা ছোৱালীয়ে খেলিব পাৰিব আপোনালোকৰ খেলিবৰ কাৰণে খুব ধুনীয়া কিন্তু দেই নদীত পৰিলেও আপোনাৰ ইমান ভয় নাথাকে দুখ নাপায় যদি আপোনালোকে কেতিয়াবা ভাবে যে আমি এটা ৰাতি ইয়াত ষ্টে কৰোঁ তেন্তে এয়া কটেজ আছে কটেজখিনি দেখিলেও খুব ধুনীয়া
ওলাই দিয়ে সেইকাৰণে অকণমান তাৰ লগত খেলি দিওঁ হৰে 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 বোলে বোলা এয়া সন্মুখত এটা পুখুৰী আছে ধুনীয়াকৈ প্ৰকৃতি পৰিৱেশ উপভোগ কৰিব পাৰিব বেক চাইডে বাগান শালিকে ফ্ৰেঞ্চ ফ্ৰাই খোৱা প্ৰথম দেখিলোঁ দেই এনেদৰে এটা সুন্দৰ দিন কটালোঁ আপোনালোকো কেতিয়াবা আহিব ভাল পাব